ৰাতিপুৱা ডিউটিত আহিছোঁ, ডিউটিৰ পৰা ঘৰত গৈছোঁ। যোৱাৰ পিছত গৈ দেখোঁ মোৰ ভনীয়েকে কান্দি আছে। ল'ৰাজনক বিচাৰি পোৱা নাই বুলি কৈছে। মই লগালগ বিভিন্ন মানুহৰ লগত যোগাযোগ কৰিলোঁ আৰু মোবাইলত থকা ফটোবিলাক ঠাইত পঠিয়াই দিলোঁ, ফেচবুকক দিবৰ কাৰণে, হোৱাটছএপত দিবৰ কাৰণে। তাৰপিছত ইফালে সিফালে মানুহ লগ লগাই পেলাই বাইকে দি মছজিদত মাইকৰ জৰিয়তে এলান কৰি আৰু বিভিন্ন ধৰণৰ মানুহ লগাই দি মানে চাৰিওফালে ঘৰে ঘৰে বিচৰা আৰম্ভ কৰি দিলোঁ। তাৰ যিবিলাক লগৰীয়া আছে তাৰ ঘৰে ঘৰে বিচাৰিলোঁ। য'ত য'ত ল'ৰা ছোৱালীয়ে খেলি আছে তাতে মই গৈছোঁ, গৈ পেলাই তাতে বিচাৰিছোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকেও বিচাৰিছে। চাওঁতে চাওঁতে কেইবাশ মানুহ হৈ গ'ল। বহুত মানুহে বিচাৰ খোচাৰ কৰা আৰম্ভ কৰিলে, গাঁৱৰ মানুহেও বিচাৰিছে। এটা সময়ত মানে মই বিচৰা আৰম্ভ কৰাৰ পৰা 1.5 ঘণ্টামান পিছত কোনোবাই মোক ক'লে যে আপোনাৰ ল'ৰা পোৱা গৈছে, কিন্তু তাৰ অৱস্থা বেয়া, মানে মৰমৰ অৱস্থা হৈছে। মই দৌৰি আহিলোঁ, চালোঁ যে এজনী মাইকীক মানে বহুতে ঘেৰাও কৰি ধৰিছে। তাৰপিছত মই যোৱাত মাইকীজনীয়ে সাহস পালে আৰু মোক ক'লে যে মোক আপুনি বচাওক, আপোনাৰ ল'ৰা ভালে আছে, মই উলিয়াই দিছোঁ। তাৰপিছত মই মাইকীজনীক লৈ আহিলোঁ। বহুতে তাক মাৰিবৰ কাৰণে চেষ্টা কৰিছে, কিন্তু মই মাৰিব দিয়া নাই। তাৰপিছত আনি পেলাই তাৰ ঘৰটোত মানে লক খুলিলে, লক কৰি পেলাই ভিতৰত গ'লোঁ। ভিতৰত যোৱাৰ পিছত তাৰপিছত কোনোবাই ক'লে যে ল'ৰাজন পলাই মানে ৰুমৰ ভিতৰত আছিলে, কিন্তু নিজে চিটকানি এটা খুলি ওলাই দৌৰি গৈছে। তাৰপিছত মানে মই গৈ মোৰ ল'ৰাক লৈ আহিলোঁ, লৈ হস্পিটেলত লৈ আহিছোঁ। তাৰপিছত ল'ৰাই কৈছে যে মোক মানে মাইকীজনীয়ে বস্তু কিনিবৰ কাৰণে পঠিয়াইছিল দোকানত। মই যেতিয়া ল'ৰাৰ ভাষ্য কৈছোঁ, মই বস্তু যেতিয়া কিনি আনি পেলাই তাৰ হাতত চমজাইছোঁ, তেতিয়া মাতিছে যে ঘৰৰ ভিতৰত আহা। আৰু তেতিয়া মই ঘৰৰ ভিতৰত গৈছোঁ। যোৱাৰ পিছত দৰজাৰ হুকটো লগাই দিছে আৰু চাকু আনি ডিঙিত ধৰিছে আৰু কৈছে যে তুমি চিঞৰ বাখৰ নকৰিবা, নহ'লে তোমাৰ মা দেউতাকক মাৰি মানে পুতি থৈ দিম। এনেকৈ কোৱাৰ পিছত সি মানে চুপ হৈ আছে। তাৰপিছত মানে লাহে লাহে কৰিছে কি তাৰ হাত বান্ধিছে, ভৰি বান্ধিছে। তাৰপিছত এটা সময়ত দেখিছে যে সিটো মানে আটক হৈ গ'ল। তেতিয়া সি ওলাবৰ কাৰণে চেষ্টা কৰিছে। ওলাবৰ কাৰণে যেতিয়া দৌৰাদৌৰি কৰিছে, তেতিয়া তাক মাৰিছে, খুব মাৰিছে। আৰু এটা সময়ত মানে তাক মানে কি কৰিছে, জোৰকৈ ডিঙিত চেপি ধৰিছে। সি অলপ মানে বেহুচ হৈ গৈছে। বেহুচ হৈ যোৱাৰ পিছত যেতিয়া অলপ উঠিছে, অলপ নাৰ্ভাছ হৈছে, তেতিয়া তাক আকৌ বিস্কুট খুৱাই দিছে, কল খুৱাই দিছে, আৰু সি বৰ দুৰ্বল হৈ গৈছে। আপুনি কি বিচাৰিছে? এতিয়া মই বিচাৰিছোঁ যে ইয়াৰ যিবিলাক শাস্তি হ'ব লাগে মাইকীজনীৰ, সেইখিনিতো আইনমতে হ'বই, আৰু ঈশ্বৰ বা ভগৱানেও নিশ্চয় তাক মানে শাস্তি দিব।